সকলোকে নমস্কাৰ জনাই মোৰ চয়নিকা ভ্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি যাবলৈ ওলাইছোঁ ঘৰত। এয়া বেডিং বান্ধি থলোঁ আৰু এয়া ইফালে পেকিং কৰি থৈ দিছোঁ। আহি লাগিব নোৱাৰোঁ, সেয়েহে ওলালোঁ। এয়া মেট্ৰ' ষ্টেচন আহি পালোঁহি আৰু যাবলৈ ৰেডি। ঘৰলৈ যাম বুলি খুচি কিবা কৈ আছিলোঁ, কিন্তু ভইচটো ভালদৰে শুনা নাযায় কাৰণে বন্ধ কৰি দিছোঁ। আৰু এয়া মেট্ৰ'খন আহি পোৱা নাই এতিয়ালৈকে, আহিব আৰু তাকে ৰখি আছোঁ। যাওঁ আৰু আজি বাই। এনেকৈ এয়া পিঠিত বেগ আৰু এই মানুহজনে এয়া ঘূৰি আছে ঘৰলৈ যাম বুলি, বহুত ফূৰ্তি। আৰু ইফালে পানী বটল, এটা বেগ আৰু এতিয়া যামগৈ আৰু আমি ঘৰলৈ। মানুহজনক সুধি আছিলোঁ ঘৰলৈ যাবি বুলি কৈছে। আৰু এয়া আমি ৰেলৱে ষ্টেচন আহি পালোঁহি মেট্ৰ'ৰ পৰা। মেট্ৰ'ত থোৱাখিনি ৰেডি খোৱালোঁ আৰু এয়া এতিয়া যামগৈ। এয়া হৈছে নৈ দিল্লী ৰেলৱে ষ্টেচন। আৰু আমি এতিয়া আৰু যাম আৰু ঘৰলৈ, পূজা চাম, পূজা বুলি চাম। সেয়েহে এয়া ৰেলৱে ষ্টেচনৰ ভিৰ চাওক। আমি আজি সোনকালে আহিলোঁ, ট্ৰেইনখন আছে 11:30, কিন্তু আমি আগতে আহিলোঁ, 9টা মানতে আহি পালোঁ। 2 ঘণ্টা ফাৰ্ষ্ট আহিলোঁ, তো সেয়েহে আমাৰ ট্ৰেইনখন নাই। এইখন ট্ৰেইন গ'লেহে আমাৰ ট্ৰেইনখন আহিব বোলে। সেয়েহে ৰখি আছোঁ আৰু এনেকৈ ৰখি ৰখি, বহিব জেগা নাই, থিয় হৈ আছোঁ দুয়োজনে। কি কৰিম আৰু উপায় নাই। এই ট্ৰেইনখন গ'লেহে বোলে আমাৰ ট্ৰেইনখন আহিব। এই ট্ৰেইনখনে যোৱা নাই এতিয়ালৈকে, কেতিয়া জানো যায়, তাৰপিছতহে আমি পাম আৰু। এয়া এইফালে বেগ থৈ এইফালে মই বহিছোঁ। এটা জেগা পালোঁ, তাত আহি বহিলোঁ। সেইফালে এইখন এতিয়া আমি ট্ৰেইনখনত উঠিলোঁ। উঠি এয়া ৰাতিপুৱাৰ এইটো দৃশ্য, ৰাতি আৰু ভিডিঅ' নকৰিলোঁ। এয়া ৰাতিপুৱা উঠা নাই মানুহজনে। আৰু আমি আচলতে মিডিল ছিটত পালোঁ। সিও মিডিল ছিটত পালে, ময়ো মিডিল ছিট, তো দুজনে একেলগে পালোঁ। এয়া মই গুড মৰ্ণিং, উঠাই নাই। এয়া মানুহজন শুই আছে আৰু এইফালে মই শুই আছোঁ। এই তলত এজনী সৰু বাচ্চা আছে, সি বোলে আমাৰ সিফালৰে হয়। আজি ৰাতিপুৱা দেখিলে এয়া খেলি আছে, এতিয়া লগ হৈছে মানুহজনৰ লগত খেলি আছে। আৰু এজনী আছে, এইজনী ইমান মৰম লগা, মাকৰ লগত আছে সি। আৰু এইফালে ডাঙৰজনী ক'ত গ'ল, এইজনী। এনেকৈ আৰু যাব লাগিব, 2 দিনৰ যাত্ৰা, দিল্লী টু আছাম। সেয়েহে এনেকৈ গৈ থাকিম, খেলা ধূলা দেখুৱাই থাকিম ট্ৰেইনৰ দৃশ্যবোৰ বাৰু। এয়া মই উঠাই নাই, ইয়াতে উঠি খেলিব ধৰিছে, মই উঠাই নাই আৰু। মই অলপ দেৰিকৈ উঠিম বুলি ভাবিছোঁ, সেই উঠা নাই। এইফালে ট্ৰেইনৰ ভালকৈ দেখা নাপায়, তথাপিও ট্ৰেইনৰ 2 দিনৰ যাত্ৰা হ'লে এনেকৈ যাব লাগে, হৈ থাকি। তাৰ নামটো কৈ আছিলে, মই ভইচটো বন্ধ কৰি দিলোঁ। তো ভইচটো ইমান ভালকৈ শুনা নাযায়, মানে বহুত চাউণ্ড হৈ আছিলে। আৰু মোৰ মোবাইলটোৰ কাৰণেও ভইচটো ইমান ভালকৈ শুনা নাযায়, সেয়েহে বন্ধ কৰি দিছোঁ। এয়া ট্ৰেইনৰ দৃশ্য, ৰিজাৰ্ভেশ্যন ট্ৰেইনৰ দৃশ্য। এয়া খেলি আছে দুজনে। এনেকৈ এটা দিন পাৰ কৰি নেক্সট কালি গৈ পাম ৰাতিপুৱা। এয়া আৰু আহি এয়া আমি পালোঁ বিহাৰত আবেলি সময়তে পালোঁ নেকি, না দুপৰীয়া সময়তে পালোঁ। তাৰপিছত এয়া এইফালে আমি তিয়হ খালোঁ আৰু এতিয়া যাব এইখন অলপ বেছি সময় ৰখিলে, ইয়াতে মানে ৰখিলে ক্ৰচিং আছিলে কিজানি, ৰখিলে আৰু এতিয়া বাহিৰত নমাই নুমি আহিলোঁ। ভিতৰৰ দৃশ্য এয়া আহিলে কি বেছি বাঢ়িলে, আৰু এয়া বাহিৰৰ দৃশ্য। খেলি আছে মোৰ বিচনাখনত।
আৰু এনেকুৱাই আৰু কিবা বেছি বাঢ়িছে খাম ৰ'ব বুলি কৈ আছোঁ খাম ৰ'ব মানুহজন এইফালে চাইছে আৰু এইফালে সিহঁতৰ মাক দেউতাক পোৱালি এইফালে এনেকুৱা ৰিজাৰ্ভেশ্যন ট্ৰেইনৰ অৱস্থা এয়াই আৰু সকলোৱেতো জানেই ৰাতি এয়া দৃশ্য এনেকৈয়ে গৈ অহাকালি পাই যাম ৰাতিপুৱা বঙাইগাঁও আমি আচলতে বঙাইগাঁৱৰ হয় মই তো সেয়েহে বঙাইগাঁও গৈ পাম আৰু এয়া মোৰ বেগখন ৰুমিবৰ সময় হ'ল সেয়েহে ৰেডি কৰিছোঁ এয়া বেগটো উলিয়াই ল'লোঁ আহি এতিয়া নুমিম আৰু সেয়েহে এয়া মোৰ হোম চিটি আৰু পাই গ'লোঁ ভাল লাগিছে মোৰ ঘৰখন পাম আৰু কিছু সময়ৰ পিছত ট্ৰেইনখন ৰখে আৰু ইয়াত ট্ৰেইনখন ৰখিব আৰু আমি গৈ পাম কিমান যে ভাল লাগিছে সঁচাকৈ আজি এয়া ৰাতিপুৱা 3:30 বজাত আমি আহি পাইছোঁ একচুৱেলি তো এইফালে আৰু মই ৰেডি ফূৰ্তি লাগিছে বেগ চেগ লৈ ৰেডি আৰু যাম আৰু ঘৰত বুলি কৈছোঁ আৰু চাই আছে আৰু দে বুলি নিজৰ জেগাত দুখৰ মানে পালে কিমান ভাল লাগে তো পাই গ'লোঁ এতিয়া এয়া আমি নমি এতিয়া ৰাতিপুৱা চাহ খাম ৰাতিপুৱা 4টা বাজিলে তো এতিয়া চাহ খাম চাহ খাই কিনে গাড়ী আহি পাইছে আৰু এতিয়া যামগৈ আৰু আমি ঘৰ এনেকৈ এয়া আহি পালোঁ আমাৰ ঘৰ অকণমান পিছতে পাই যাম চাওক এনেকুৱা আমাৰ গাঁৱৰ দৃশ্য ইমান মনোমোহা আৰু আহি আজি পাই গ'লোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে কেনেকুৱা লাগিল ক'ব